हेलो बंधुসকল दोस्तो एया कोन হৈ চাও ঘৰ খাৰি আছে মই এসে ইফালে পাম মাৰি আছে হকতে কি কৰছা এইয়া এই दोस्तो পাম মাৰি আছে এই दोस्तो আৰু পেটলি আইছি हेलो बंधुসকল সো আজি আকৌ আনিছো আপোনালোকৰ আগত নতুন ব্লগ চাই থাকিব ব্লগটো এ বাৰ্থডে বয় ক'ত গেল বাৰ্থডে বয় ক'ত গেল এ ডেকোৰেশন কৰা হৈ গেল ছানা বাৰ্থডে বয় ইতিয়ালৈকে আহি পোৱা নাই ফটো উঠাত বিজি এ বাৰ্থডে বয়ৰ দুটা কেক আহি গেল কেক কাটি হৈ গ'ল এতিয়া ভাত খুৱাম তাৰপিছত মোৰে বাৰ্থডে আছিল আজি চাই থাকিব লাষ্টলৈকে কি কি কৰোঁ কি কি নকৰোঁ এইফালে মায়ে আলু খেতি কৰিছিলে আলু আছে পিঁয়াজ আছে এইখিনি পিঁয়াজ আৰু ইফালে আছে সৰিয়হ আছে এইবিলাক শাক এইবিলাক চুকা শাক কয় নে কিবা শাক কয় আৰু ধুনীয়াও আছে ইফালে আৰু কিবা নাজানো এইবিলাক খেতি ঘৰতে কৰিছোঁ খেতি মজা একদম বঢ়িয়া কি বনাবা চিকেন উইংছ চিকেন উইংছ কিন্তু উইংছ নাই জানেই কিন্তু বনাব এই কি মজা তেলটো গৰম হ'বলৈ দি আছো দেই গৰম হোৱাৰ পিছত কি কৰিব দিওঁ না লেগ পিচ ফ্ৰাই কৰি আছে ফ্ৰাই কৰা হৈ গ'ল মানে টমেটো কেচাপৰ লগত বাৱালকে হৈ গ'ল ফাইনেলি এইটো মোৰ লেগ পিচ এই পেটলি আছে পেটলি ও আচ্ছা বাৰু এয়া গাখীৰৰ চেমনিটো যে চেমনি চামনি একে দে তাৰপিছত তাৰ লগত হানি মিলাই কিনে পুৰা মুখত দেখাই পাৰলে হ'ল দে আনবক্সিং হৈ গেল বাই বাই সি ইউ টুমৰো এগেইন খতম খাবি নাকি সো ভিডিঅ'টো এণ্ড কৰোঁ এতিয়া মানে ৰাতিপুৱা হৈ গ'ল মানে কালি ৰাতি ইমান বেয়া নহ'লে মানে ভালকৈ ক'ব নোৱাৰিলোঁ কোৱাত ব্যস্ত আছিলোঁ চ' এতিয়া এণ্ড কৰি দিওঁ ৰাতিপুৱা হ'ল চ' মানে যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনবিলাক নতুন হয় সেইবিলাকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব বাই বাই